ভেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন। কৃষি, শিক্ষা, সাহিত্য, সংস্কৃতি আৰু সংবাদ ক্ষেত্ৰত বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন। শান্তি, প্ৰগতিয়ে উন্নয়নৰ বাট মুকলি কৰে। আমি সেই দিশে আগবাঢ়িব লাগিব। আজি এই গণতন্ত্ৰ শুভক্ষণত ভাৰতীয় সীমান্তত থকা জোৱানসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে অমৰ শ্বহীদ জোৱানসকলৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। এই কথা ৭২ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি ব্যক্ত কৰে ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি গকুল চন্দ্ৰ ব্ৰহ্মই। সেয়া সম্ভৱ হৈছে এসময়ত স্বাধীনতা আন্দোলনকাৰীসকলৰ ত্যাগ, আত্মবলিদান আৰু আজি আমাৰ সীমান্তত দিন ৰাতি একাকাৰকৈ দেশৰ নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ বাবে প্ৰয়াস কৰাৰ ফলশ্ৰুতিতহে মই মঞ্চৰ পৰা ভাৰতীয় সীমান্তত থকা মই সমূহ শ্ৰদ্ধা জনাব পাৰিছোঁ। আৰু মই দেশৰ ৰক্ষাৰ বাবে প্ৰাণ বলিদান দিয়া অমৰ শ্বহীদসকলৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। শান্তিয়ে প্ৰগতি দিয়ে, প্ৰগতিয়ে উন্নয়নৰ বাট মুকলি কৰে। আমাৰ এই মহকুমাটোত কেন্দ্ৰ চৰকাৰ, অসম চৰকাৰ আৰু BTC চৰকাৰক সম প্ৰচেষ্টাৰে উন্নয়নৰ বাটেৰে গতি কৰিছে। সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি মঙলবাৰে ভেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। মহকুমাধিপতিৰ কাৰ্যালয়ৰ বাকৰিত উদযাপিত গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মহকুমাধিপতি গকুল চন্দ্ৰ ব্ৰহ্মই। পতাকা উত্তোলন কৰি মহকুমাধিপতি ব্ৰহ্মই কুচকাৱাজৰ অভিবাদন কৰে। ইয়াৰ পাছতেই বড়ো, ৰাভা, শৰণীয়া কছাৰী, বৰ্মন কছাৰী, কোচ ৰাজবংশী আদি সম্প্ৰদায়ৰ লোকনৃত্য প্ৰদৰ্শনে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে ক্ৰমে স্থানীয় বিধায়িকা কমলী বসুমতাৰী, MCLA ভৱেন্দ্ৰ বড়ো, প্ৰাক্তন MCLA ৰাতিৰাম বড়ো, প্ৰশাসনিক বিষয়া নিৰ্মল শৰ্মা, আৰক্ষী বিষয়া নিৰ্মল ঘোষকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি। আনহাতে গণৰাজ্য দিৱসৰ লগতে সংগতি ৰাখি সাংবাদিক দীপেন ডেকা, জয়ন্ত কুমাৰ দাস, বাপন শৰ্মাৰ লগতে কৃষি, শিক্ষা, সাহিত্য, সংস্কৃতিখনলৈ সেৱা আগবঢ়োৱা মুঠ 9 গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। এতিয়া আমাৰ মাজত উপস্থিত হৈছে ডন বস্কো হাই স্কুল ডিমাকুচি গাৰ্লছ প্লাটুন নম্বৰ 8 কমাণ্ডাৰ মিছ দীপিকা বাগলাৰী, ডাইনাৰ ডন বস্কো হাই স্কুল ডিমাকুচি कमान्डार श्री बिरन बर'। बेजों लोगोसेनो आङो नेक्स्ट प्रग्रामनि थाखाय खैराबारि फुंखा हारिमु आफादखौ रेडि जाना थानो खावलायबाय। दायो प्लाटुन नम्बर 9 डन बस्को हाई स्कुल डिमाकुसि बयज कमान्डार श्री बिरन बर'।